তো হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আপুনি চাই আছে এডি বাই আছাম আৰু মই আছিছ। আজি লৈ আহিছোঁ আপোনাৰ ওচৰলৈ মই বেবিজ গিফ্ট ছেট, যোনখন কাপোৰৰ গিফ্ট ছেট হয় সেইবিলাক বস্তু আপোনাৰ ইয়াৰ গোটেইকেইটা ডিজাইন মই দেখাই দিম আজি এইখন ভিডিঅ'তে। আৰু আপোনালোকৰ ভিডিঅ'খন এণ্ডলৈকে চাব আৰু কিমান ধুনীয়া ধুনীয়া গিফ্ট ছেট আছে আৰু কিমান ভেৰাইটি আছে আমাৰ ইয়াত হ'লচেলত পোৱা যায় আপোনালোকে চাব পাৰিব। তো এইখন এটা গিফ্ট ছেট আছে চাওক, এইটো হৈ গ'ল আপোনাৰ নৰ্থকট ব্ৰেণ্ডৰ হয়, বহুত ভাল ব্ৰেণ্ড হয়, বহুত নামী দামী ব্ৰেণ্ড হ'ব, এইটো ডাঙৰ ব্ৰেণ্ড হয়। আৰু ইয়াৰ যোনটো আছে গিফ্ট ছেটকেইটা গোটেইকেইটা মানে কালাৰ চাওক, যিমানকেইটা কালাৰ আছে ইমানকেইটা যিমানকেইটা বক্সত কালাৰ দেখিছে গোটেইকেইটা মালটো ছেইম কালাৰ হ'ব। বক্সৰ কালাৰ যোনটো আছে ছেইম, মালৰ কালাৰ ছেইমেই হ'ব। এটা বক্সত 100 পিচ আহে, 6টা কালাৰ আহে, এনেকুৱা 6টা ডাব্বা আছে, 6টা ডাব্বা 6টা কালাৰ আছে। চাওক গোটেইকেইটা বক্সৰ কালাৰ বেলেগ বেলেগ আছে, পেইণ্টকেইটা ধুনীয়া ধুনীয়া আছে। আৰু গিফ্ট ছেটৰ মাজত আপোনাৰ আছে আপোনাৰ যেনেকৈ আছে চোলা আছে, জোৰ আছে, টাৱেল আছে, বিপছ আছে, সেইবিলাক হ'ব। আপোনালোকে গম পায় গিফ্ট ছেটত কি বস্তু থাকে, বহুত মানুহে গম পায়। আৰু এইটো এটা ডিজাইন আছে, এইটো হয় আপোনাৰ মিঠাই বক্স বুলি কয়, এনেকুৱা মিঠাই গিফ্ট ছেট যোনটো হয় ষ্টাইলটো আগত এনেকুৱা ষ্টাইলৰ এটা গিফ্ট ছেট আহিলে বহুত ধুনীয়া, বহুত ট্ৰেণ্ডিঙত চলি আছে এইখন ডিজাইনটো। আৰু এইখন এটা ডিজাইন আছে, ইয়াৰ মাজত জনচনছৰ চাবোন আছে, চাবোন দিয়া আছে, আৰু আপোনাৰ চেৰণি দিয়া আছে, আৰু কিবা আছে লগত এইটো জনচেন্স এড দিয়া আছে ইয়াৰ মাজত। আৰু এইটো হৈ গ'ল লিটিল লাভাৰ হৈ গ'ল। আৰু এনেকুৱা বহুত গিফ্ট ছেট আছে গোটেইকেইটা। এইটো এটা কমন গিফ্ট ছেট আছে যোনটো ৰেগুলাৰ বহুত বেছি ঠিক আছে, ৰেগুলাৰ চেল হয়, এইটো ৰেগুলাৰ আইটেম হয়। ইয়াৰ গোটেইকেইটা বেকগ্ৰাউণ্ডত দিয়া আছে, বেক ছাইডত কি বস্তু আছে। এইটো হাফ আছে, এইটো হাফ চোলা আছে, কেপ আছে, বিপছ আছে, হাফ পেণ্ট আছে, আৰু টাৱেল আছে। চওক এইটো 6টা কালাৰ আছে, 6 পিছত 6টা বক্স আছে। প্ৰিণ্টকেইটা চওক ধুনীয়া ধুনীয়া, এনেকুৱা আপোনাৰ প্ৰিণ্ট ভেৰাইটি পাই যাব আৰু বহুত গিফ্ট ছেট পাই যাব। মোৰ ইয়াত চবতকৈ বেছি হায়েষ্ট গিফ্ট ছেট আছে মোৰ লগত। আৰু বাচ্চাৰ যিমান বস্তু লাগে আপোনাৰ গোটেই বস্তু আমাৰ ইয়াত হ'লচেলত পাই যাব। এইটো অকল হ'লচেলৰ দোকান হয়, ইয়াত খোলা বিক্ৰী নহয়, ৰিটেইল বিক্ৰী নহয়, হ'লচেল হয়। আৰু এইটো এটা ডিজাইন আছে চাওক কিমান ধুনীয়া। এইটো হৈ গ'ল আপোনাৰ মিটেন ছেট আছে লগত, গিফ্ট ছেটৰ মানে মিটেন ছেট আছে, টুপিও আছে লগত। এইটো হাত মোজা, মিটেন ছেট মানে হাত মোজা পাও মোজা যোনটো একেলগত থাকে সেইটো বোলে মিটেন ছেট বুলি কয়। এইটো এটা ডিজাইন আছে স্কোৱাৰ বক্সৰ, আৰু ভিতৰত পাৰ্ট দিয়া আছে, বহুত ধুনীয়াকৈ ডিজাইন কৰি দিছে। চব তেনেকুৱা ডিজাইনটো বেলেগ বেলেগ। গিফ্ট ছেটৰ মানে ডিজাইনৰ ওপৰত বিক্ৰী হয়, মানে বক্সৰ কাটিংটো যিমান চেঞ্জ হ'ব ইমান ধুনীয়া হ'ব, দেখিবলৈ যিমান ধুনীয়া লাগিব ইমান বেছি বিক্ৰী হ'ব। আৰু আমাৰ ইয়াত বাচ্চাৰ আপোনাৰ ফুল ভেৰাইটি পাই যাব, বাচ্চাৰ যি বস্তু লাগে গোটেইকেইটা বস্তু পাই যাব। বাচ্চাৰ ডাইপাৰৰ ষ্টাৰ্ট কৰি কিনে আমাৰ বাচ্চাৰ ডাইপাৰ, হাফ পেণ্ট, চুপ পেণ্ট, যিমান গেঞ্জি চেঞ্জি আছে এভৰিথিং বাচ্চাৰ চব বস্তু পাই যাব। এইটো এটা গিফ্ট ছেট আছে, বহুত ডাঙৰ গিফ্ট ছেট এইটো। ইয়াত মানে বহুত কিবা ভেৰাইটি আছে, আৰু এইটো বহুত ডাঙৰ গিফ্ট ছেট, হেভি হয়। আৰু যদি দামী গিফ্ট ছেট লাগে এইটো ল'ব পাৰে, দামী গিফ্ট ছেট ইয়াত এইটো এটা আছে। এইটো হিমালয়ান হয়, হিমালয়ান গিফ্ট ছেট হয়। এইটোৰ মাজত হিমালয়া এড দি আছে, ভিতৰত বস্তু আছে হিমালয়ান। আৰু জনচেছ আছে, তাৰপিছত আপোনাৰ আৰু এটা আছিলে কিবা, সেইটো এটা আছিলে। চব বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ এড দিয়ে ভিতৰত, সেইবিলাক কোৱালিটি ভাল হয় আপোনাৰ। বাট এইবিলাক যোনটো বস্তু আছে নহয় গোটেইকেইটা ইউজফুল বস্তু হয়, মানে আপোনাৰ এনেকুৱা নহয় গিফ্ট দিছোঁ বস্তুটো কাম নাহে, এনেকুৱা নহয়, গোটেইকেইটা ইউজফুল হ'ব। আমাৰ ইয়াত যি বস্তু আছে আপোনাৰ বাচ্চাৰ কাৰণে চব ভাল বস্তু পাব। বেছি সস্তীয়া বস্তু মই নাৰাখোঁ, ভাল বস্তু ৰাখোঁ, ভাল কোম্পানীৰ ৰাখোঁ, যাতে বাচ্চাৰ কাৰণে কোনো ক্ষতি নকৰে, বাচ্চাৰ কাৰণে ভাল লাগে, বাচ্চা পিন্ধি কিনে কমফৰ্ট পায়, এনেকুৱা বস্তু ৰাখোঁ। এইটো এটা গিফ্ট ছেট আছে, বহুত মানে চোৱা নাই এনেকুৱা গিফ্ট ছেট। ডিজাইনটো বহুত বেলেগ ডিজাইনৰ হয় গিফ্ট ছেটটো, বক্সটো বেলেগ, পেকিং চওক বহুত আনকমন পেকিং হ'ব। আৰু কি বস্তু ভিতৰত আছে চব ইয়াত মেনশ্যন কৰি দিয়া আছে চব। আপোনালোকে কোনোবাই যদি তিনিচুকীয়াত আহে এজনে যোগাযোগ কৰিব পাৰে, মোৰ ডিছপ্লেত নাম্বাৰ দিয়া আছে, এইখন নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰি কিনে আমাৰ ইয়াত আহিব পাৰিব। তিনিচুকীয়া আগৰৱাল গাৰ্মেণ্টছ, DM লোহিয়া ৰোড, বালাজী এনক্লেভ, 2nd ফ্ল'ৰ আমাৰ দোকান আছে। আৰু তিনিচুকীয়াত আহিলে আপোনালোকে যোগাযোগ কৰিব। আৰু যোনে মোৰ ভিডিঅ'খন চাই আছে, যদি আপোনাৰ কোনোবা ওচৰ চুবুৰীয়া কোনো কাপোৰ দোকানী আছে, বা কোনো ৰিলেটিভৰ ক'ৰবাত কাপোৰ দোকানী আছে, বা দাদা আছে, ককা আছে, কোনোবা যদি কাপোৰ দোকানী আছে তেওঁ দেখাব, তাৰ কাৰণে সুবিধা হ'ব। তেওঁ নলয় এইটো বেলেগ কথা, কিন্তু আমাৰ ইয়াৰ কাৰণে বস্তুখিনি চাব পাৰিব আহি কিনে কেনেকুৱা বস্তু পোৱা যায়। আৰু এইটো এটা গিফ্ট ছেট আছে যোনটো একদম মানে কমন গিফ্ট ছেট হয়, 12 মাহ বিকাৰ কাৰণে এইটো এটা গিফ্ট ছেট আছে, একদম সস্তীয়াত হয়, বহুত ৰেঞ্জ বহুত সস্তীয়া হয় এইটো। আৰু ইয়াৰ মাজত আছে 5 পিচ বস্তু আছে, যেনে হাত মোজা, পাও মোজা, এইবিলাক চব গোটেইকেইটা বস্তু একেলগত দিয়া আছে। আৰু এইটো পেকিংটো এনেকুৱা হ'ব, সৰু পেকিং হ'ব, গিফ্ট ছেট হ'ব। এইটো গিফ্ট ছেটটো সেইটো গিফ্ট ছেটৰ নিচিনা নহয়, যেন ছিংগল পিচ পেকিং হয়, এনেকুৱা নহয়। এইটো একদম সস্তীয়াৰ কাৰণে গিফ্ট ছেট পেকিংটো বেলেগ ষ্টাইল হয়। আৰু এইটো বহুত ৰানিং মাল হয়, আৰু বহুত বঢ়িয়া মাল হয়, কটন মাল হয়, 100% কটন হয়। আৰু এনেকুৱা বস্তু যদি লাগে আপোনালোকক প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব। মই বাচ্চাৰ কাৰণে এভৰিথিং বস্তু দি থাকিম। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলখন।